everyone, good morning. Welcome to my YouTube channel. আৰু আজি ৰাতিপুৱা শুই উঠিয়ে ভিডিওটো ষ্টাৰ্ট কৰি দিছো মই জাস্ট শুই উঠি মুখখন ধুই আহিছো আৰু এতিয়া হাতত মোবাইলটো লৈ কিনি ভিডিওটো কৰো বুলি কেমেৰাটো উলিয়াই অন কৰি লৈছো আৰু এতিয়া জাস্ট 5টা মান বাজিছে আৰু দেতাহত পথাৰলৈ গল আৰু মা পাকঘৰত মই শুই উঠিয়ে এতিয়া মুখ চুখ ধুই আহি এতিয়া অকণমান এনেকৈ অকণমান খোজ কাঢ়োগে বুলি ওলাই লৈছো যেহেতুকে ৰাতিপুৱা সদায় মই খোজ কাঢ়িবলৈ ওলাই যাওঁ যেহেতুকে বেছি দূৰ খোজ কাঢ়িবলৈ নাযাওঁ এই ওচৰতে আমাৰ ফিল্ড এখন আছে আৰু তাতে মই খোজ কাঢ়োগে সদায় তাকে বলকচোন আজি আৰু এতিয়া গৈছো আৰু আগতে মই কেতিয়াও এনেকৈ ভিডিও কৰি খোজ কাঢ়িবলৈ বা এনেকৈ ৰাতিপুৱা মই ভিডিও ষ্টাৰ্ট কৰি পোৱা নাই যেহেতুকে আজি ফাৰ্ষ্ট মই ভিডিওটো ৰাতিপুৱাৰ পৰা একদম ষ্টাৰ্ট কৰিছোঁ আৰু হেকলৈকে আপোনালোকে চাই যাব কি কৰোঁ কি নকৰোঁ একদম সকলোখিনি দেখাই যাম এতিয়া ক'ব নোৱাৰিছোঁ ক'ত যাম কি কৰিম কি কথা আৰু এতিয়া হেকলৈকে চাই থাকিব আৰু এটা কথা মই যোনখন ফিল্ডত ইয়াত খোজ কাঢ়িবলৈ আহোঁ ইয়াত এতিয়া পেণ্ডেল বনাই থৈ দিছে যিহেতুকে 20 জুন তাৰিখে যেহেতুকে বিষ্ণু ৰাভা দিৱস আপোনালোকে সকলোৱে গম পায় আৰু ইয়াতে আমাৰ প্ৰগ্ৰেম পতা হ'ব এবাৰ লগাই 3বাৰ পতা হ'ব হুৰৰ দেউল তিনিবাৰে হয় চাগে এবাৰ লগাই 3বাৰ হ'ব তাকে ইয়াত পেণ্ডেল বনাই থৈ দিছে যেহেতুকে গৰম দিন সেইবাবে স্কুল সোনকালৰ পৰা ষ্টাৰ্ট কৰি দিছে আৰু আমাৰ ঘৰৰ ওচৰতে এখন LP স্কুল আছে আৰু সিহঁতৰ কালিৰ পৰা পৰীক্ষা হৈ আছে আৰু সিহঁত এতিয়া ৰাতিপুৱাই আহিলে আৰু পৰীক্ষা দিবলৈ যেহেতুকে সোনকালৰ পৰা পৰীক্ষা হৈ আছে যেহেতুকে ক্লাছো সোনকালে হৈ আছে সেইবাবে সিহঁতে আহিলে এফালে ল'ৰাবোৰ ইপিনে ময়ো আহি গ'লোঁ গোটেই ঘৰ আন্ধাৰ হৈ আছে আহি গ'লোঁ এপিনে আমাৰ ভাইটিৰ এফালে ভাই আমাৰ ইয়াৰো পৰীক্ষা চলি আছে সেইবাবে এফালে ৰাতিপুৱা পঢ়ি আছে আৰু মই জাস্ট মই শুই উঠিছোঁ আৰু ভাইটো একেলগে উঠিছে যেহেতুকে উঠাই দিছোঁ আৰু এনেতো ৰাতিপুৱা ইমান সোনকালে নুঠে আৰু এতিয়া পৰীক্ষা আছে যেতিয়াতো উঠিবই লাগিব সেইফালে এতিয়া কালি এক্সাম কেনেকুৱা হ'ল কৈ দে ভালকৈ এইফালে চা কেনেকুৱা হ'ল কালি এক্সাম আজি কি আছে অংগ পাৰিবি নাই পাৰিম আৰু এটা কথাটো ক'বই লাগিব আৰু যি সুধো চব পাৰিমেই বুলি কয় কিন্তু পৰীক্ষাত গৈহে যি হয় হ'ব আৰু কালিৰ পৰা সুধি আছোঁ এইটো পাৰিবি নাই আৰু চব পাৰিমেই বুলি কৈ যায় সেইবাবে ভাবি আছোঁ আৰু এতিয়াতো খোজকাঢ়ি আহিলোঁগৈ ঘৰ চৰ এতিয়া ঝাৰু তাৰু দি লওঁ ঝাৰু দি মেলি আজৰি হ'ম এইবোৰ খুলি দিছোঁ মই ৰাতিপুৱা শুই উঠিয়েই মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ কাম একোৱে কৰা নাই আৰু মই ঘৰৰ কামখিনি কৰাৰ আগত এটা কাম কৰি ল'ম এইফালে মই মানে ৰাতিপুৱা শুই উঠিয়ে খাওঁ গৰম পানীৰ লগত নেমু চেপি আৰু মই সদায় মানে শুই উঠিয়ে খালী পেটত সেইটোৱে খাওঁ আৰু এতিয়া সেইটোকে খাবলৈ লৈছোঁ বনাই থৈ গৈছিলোঁ মই যাওঁতে যিহেতুকে ঠাণ্ডা হওক বুলি অকণমান একদম উতলা গৰম পানী হৈ আছিলে তো বেকগ্ৰাউণ্ডটো একদম ইগনৰ কৰিব আপোনালোকে যিহেতুকে ৰাতিপুৱা হাঁহ চিঞৰি আছে মায়ে হাঁহক দানা দি আছে এতিয়া মই খাম গৰম পানী যিহেতুকে এফালে বনাই লৈছোঁ এক মগ আৰু এতিয়া খাম একদম মোৰ মানে এইটো অভ্যাসে হৈ গ'ল মানে সদায় ৰাতিপুৱা খাই এতিয়া নাখালে কিবা বেয়াই লাগি যায় সেইটো কাৰণে খাওঁ আৰু একদম পেটৰ কাৰণে একদম শৰীৰৰ কাৰণে বহুত ভাল সেইটো কাৰণে খাওঁ আৰু আপোনালোকেও খাবলৈ চেষ্টা কৰিব ৰাতিপুৱা শুই উঠি খালী পেটত এগিলাচ গৰম পানীৰ লগত যিহেতুকে গৰম পানী খালেও হ'ব আৰু গৰম পানীৰ লগত মই নেমু চেপি খাওঁ শৰীৰৰ কাৰণে বহুত ভাল মই ইউটিউবতে দেখিছিলোঁ আৰু ইউটিউবত দেখাৰ পৰা মই সদায় মানে খাবলৈ ষ্টাৰ্ট কৰিয়ে দিলোঁ ৰাতিপুৱা
আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু এতিয়া ধুনীয়াকৈ গা চা ধুই মেলি কৰি আহিছোঁ যিহেতুকে টাউন যাবলগীয়া আছে বজাৰ অকণমান কৰিবলগীয়া আছে সেইবাবে ৰাতিপুৱাই মই ওলাই লৈছোঁ যিহেতুকে আবেলি টাইমত অকণমান যাবলৈ মন নাযায় সেইটো কাৰণে ৰাতিপুৱাই ওলাইছোঁ আৰু এতিয়া এয়া ধুনীয়াকৈ ওলাই কৰি মেলি লৈ লওঁ আৰু বেছি দেৰি নকৰোঁ আৰু শেষলৈকে ভিডিঅ'টো আপোনালোকে চাই যাব কি কৰোঁ কি নকৰোঁ বিশেষ তেনেকৈ একো কৰিবলগীয়া কাম নাই অকণমান বজাৰ আছে তাকে কৰিবলৈ বুলি ওলাইছোঁ আৰু শেষলৈ চাই থাকিব মোৰ এতিয়া ওলাই কৰি মেলি হৈ গ'ল জাষ্ট অকণমান ক্ৰীম আৰু পাউডাৰ লগাইছোঁ আৰু অকণমান লিপষ্টিক লগাইছোঁ ইমানেই মই ষ্টাইল কৰোঁ এনেকৈ ওলাই গ'লে মই বেছি মেকআপ নকৰোঁ ক'ৰবাত যদি বিয়া আৰু কিবা পাৰ্টি চাৰ্টি হয় তেনেকৈ মই মেকআপ কৰি যাওঁ নকৰোঁ বুলি নকওঁ কিন্তু এনেকৈ চিম্পুলকৈ ওলাই যাওঁ মই বেছিভাগ চিম্পুলকৈ থাকিয়ে ভাল পাওঁ আৰু এতিয়া বেছি দেৰি নকৰোঁ আৰু বলক গৈ থাকোঁ এইপিনে চেণ্ডেলযোৰ চেণ্ডেল পিন্ধি লওঁ আৰু মই এইফালে বেগটো লৈ লওঁ এয়া দেখিছে নহয় ইমানেই আৰু বেছি মেকআপো নকৰোঁ একদম চিম্পুলকৈ ওলাইছোঁ আৰু হেলমেট পিন্ধিব লাগিব দেই নহ'লে একদম ফাইন কাটি দিব আৰু এয়া আৰু বলক গৈ থাকোঁ কি হয় কি নহয় একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব নহ'লে কিন্তু একদম গম নাপাব ক'ত গৈছোঁ কি কথা ৰাস্তাত ভিডিঅ' কৰি নাথাকিলোঁ আৰু ডাইৰেক্ট দোকানত আহিয়ে মই এতিয়া ভিডিঅ'কণ কৰি দিছোঁ মই আহিছিলোঁ তিনিচুকীয়া চাইডিঙত আৰু এতিয়া মই ল'বলগীয়া বস্তুটো অৰ্ডাৰ দিছোঁ আৰু গুদামত আনিবলৈ বুলি কিনি গৈছে দাদাজনে মই আৰু এতিয়া বহি আছোঁ আৰু এতিয়া আনি দিলে দাদাজনে মোক ধুনীয়াকৈ বস্তুখিনি আৰু মই এইখিনি লৈ মেলি এতিয়া পইচা দি ধুনীয়াকৈ ঘৰলৈ বুলি উভতিছোঁ আৰু ক'তো ৰৈ নাথাকোঁ যিহেতুকে একো ল'বলগীয়া নাই সেইটো কাৰণে ডাইৰেক্ট ঘৰলৈ বুলি আহিলোঁ আৰু দেখিছে নহয় আমাৰ ঘৰলৈ অহা ৰাস্তাটো ইমান ধুনীয়া বাগানৰ মাজে মাজে আহিব লাগে আৰু এতিয়া ধুনীয়াকৈ আহি আছোঁ মই বাগানৰ মাজে মাজে সেউজীয়া পৰিৱেশৰ মাজে মাজে আৰু ঘৰত আহি মই পামেই আৰু আমাৰ ঘৰৰ পৰা তিনিচুকীয়া প্ৰায় আধা ঘণ্টা লাগে আৰু এনেকৈ ঘৰলৈ গৈ আছোঁ আৰু ময়ো আহি পাই গ'লোহি টাউনৰ পৰা আৰু মই টাউনলৈ গৈছিলোঁ প্লাষ্টিকৰ ৰছী আনিবলৈ বুলি যিহেতুকে মই প্লাষ্টিকৰ বেগ বনাওঁ অৰ্ডাৰ আছিলে আৰু সেই অৰ্ডাৰকেইটা বনাবলৈ বুলি বেগকেইটা বনাবলৈ বুলি ৰছী নাছিলে সেইবাবে ৰছী আনিবলৈ বুলি গৈছিলোঁ ভাবিছে চাগে আপোনালোকে কি হয় আৰু এতিয়া ধুনীয়াকৈ আহি মেলি পাই গ'লোহি ৰছীও আনিলোঁ আৰু যি ভাবি গৈছিলোঁ সেইটো নহ'ল আৰু কাৰেণ্টটো গ'লগৈ একদম আন্ধাৰ হৈ গ'ল বেয়া নাপাব যিমতে গৈছিলোঁ একদম সেইমতে নহ'ল যিহেতুকে মই আনিব গৈছিলোঁ একদম প্লেনত হোৱাইট আনিব গৈছিলোঁ আৰু প্লেনত হোৱাইট নাছিলে ৰুল হোৱাইট কালাৰত ৰেড ৰুল কৰা আছিলে সেই উপায় নাই তাকে আনি দিলোঁ আৰু অৰ্ডাৰ মোক বনাবলৈ কৈছিলে একদম হোৱাইট আৰু গ্ৰীণত তেনেকৈ বনাব কৈছিলে যিহেতুকে এতিয়া উপায়টো নাই এতিয়া তেনেকৈ বনাব লাগিব আৰু মই এতিয়া বনামেই আৰু যিহেতুকে কেইবাটাও অৰ্ডাৰ আছিলে সময় নহ'ব আৰু সোনকালে উলিয়াই দিব কৈছে আৰু চাওকচোন আপোনালোকে মই কেনেকৈ বনাওঁ যিহেতুকে বেগ বনাই দেখাম কৈছিলোঁ আৰু এতিয়া এটা বনাই দিলোঁ মই কমপ্লিট হৈ আছে আৰু এতিয়া মুখিবলৈ বাকী আছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই বেগকেইটা দেখাম কেনেকুৱা হৈছে কি কথা আৰু এতিয়া বনাবলৈ হ'লে বহুত টাইম লাগিব ভিডিঅ'টো দীঘলীয়া হৈ যাব আৰু সময়ো লাগিব সেইটো কাৰণে নেক্সট ভিডিঅ'তে মই বেগকেইটা দেখাম কেনেকুৱা হৈছে কি কথা এইটো মই বনাইছিলোঁ গ্ৰীণ আৰু হোৱাইট কালাৰত হোৱাইটত ৰেড ৰুল হৈ আছে আৰু ভিডিঅ'ত ইমান এটা গম পোৱা নাই চাগে কালাৰটো ইমান ভালকৈ উঠা নাই অকণমান মুদুৱা উঠিছে আৰু এতিয়া মই বনাবলৈ লৈছোঁ এইটো হোৱাইট আৰু ৰেডত ৰুল কৰা আছে আৰু এইটো পাৰ্পল কালাৰত যিহেতুকে মই একদম হোৱাইটত বিচাৰি গৈছিলোঁ নাপালোঁ বুলি কৈছিলোঁ মই অলপ আগত এতিয়া এনেকৈ বনাই দিব লাগিব আৰু উপায়টো নাই আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব আৰু আপোনালোকে শেষলৈকে যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে
সকলোকে ধন্যবাদ জনাইছোঁ শেষলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু আজি ভিডিঅ'টো ইমানেই আছিল পুনৰ নতুন ভিডিঅ'ত লগ পোৱা আশাৰে বাই বাই